পাঁচজন বীৰ লাচিত সেনা মই আকৌ এবাৰ কৈছো বীৰ লাচিত সেনা পুলিচে আটক কৰিছে কিয় জানেনে আমি অসমীয়া বুলি কৈ পেলাই নিজৰ অসমীয়া জাতিটোক আপোনালোকে লজ্জিত কৰিছে শুন হা তোৰ ভিডিঅ' বনাব মন আছে বেলেগ টপিকত বনা ভাল ভিডিঅ' বনা ব্লগ বনা কিবা বনা এইবিলাকৰ মাজত তোৰ যদি জ্ঞান নাই ন আগদাত দুটা উলিয়াই পেলাই জ্ঞান দিবলৈ নাহিবি কোনোবাদিনা তোৰ সেই আগদাত দুটাও নাইকিয়া কৰি দিব ভাল মানুহৰ হাতত পৰিলে গম পালি পুৰা ভাল কথা ক'বলৈ আহিছে জয় হিন্দ দোস্ত আজি আমি কথা পাতিব গৈ আছোঁ এইগৰাকী মেডামৰ ওপৰত এইগৰাকীকতো চাগে সকলোৱে চিনি পায় এটা সময় কৃষ্ণগুৰু এছিষ্টেণ্ট আছিলে যেতিয়া কৃষ্ণগুৰু মানে পূৰা ট্ৰেণ্ডিঙত আছিলে এতিয়া আকৌ বাইদেৱে কৃষ্ণগুৰু ওকালতি বাদ দি পেলাই আমাৰ হিন্দু মুছলিমৰ ওকালতি কৰিব আহিছে আমাৰ জাতীয় সংগঠনবোৰৰ বিৰুদ্ধে কথা ক'বলৈ আহিছে ভাবিলোঁ আজি বোলো এখেতকে ফালোঁ নে কি কোৱা তো ব'লা অলপো দেৰি নকৰি আজি আমাৰ ফালন প্ৰক্ৰিয়াটো উপভোগ কৰা হয়তো ইয়াতে 2-4টা বেয়া কথা থাকিব পাৰে পাৰা যদি হেডফোনৰ প্ৰটেকশ্যনডাল ব্যৱহাৰ কৰা ভিডিঅ'টো আৰম্ভণিতে বাইদেউক মই দুটামান কথা সুধিম বুলি ভাবিছোঁ বাইদেউ আপুনি এনে ৰাতিপুৱা শুই উঠি কি খায় গালি আপুনি দুপৰীয়া কি খায় গালি অ' আচ্ছা আৰু ৰাতি কি খায় গালি আচ্ছা সেইকাৰণেহে এইবোৰ ভিডিঅ' বনাই ন মানে ৰাতিপুৱা সন্ধিয়া গালিটো খাই থাকিব লাগিব না তোমালোকে বুজি পোৱা নাই নেকি মই বুজাই দি আছোঁ শুনা এতিয়া ধৰা অসমত উচ্ছেদ চলি আছে হয় না যিবোৰ ধৰি লওক চৰকাৰী মাটিত কিছুমানে আহি পেলাই ঘৰ বাৰী বনাই লৈছিলে কিছুমান ধৰি লওক বহুত বছৰ দিন ধৰি পেলাই আছিলে তাতে সেই চৰকাৰী মাটিবোৰৰ পৰা মানুহবোৰক বেদখল কৰিছে মানুহবোৰক তাৰপৰা খেদিছে যোনবোৰ ধৰি লওক বাংলাদেশৰ পৰা আহিছিলে যোনবোৰ ধৰি লওক প্ৰুভ হৈ গৈছে সিহঁতবোৰ বাংলাদেশী বুলি আজি বেছি দিন হোৱা নাই অহা সিহঁতক বাংলাদেশলৈ পঠাই দিছে তো আমাৰ অসমীয়া মানুহখিনিয়ে কি কৰিম আমি এই উচ্ছেদটোক ছাপোৰ্ট কৰিম আমি যিহেতু দিনটো কষ্ট কৰি ফুৰিব লাগে আমি ডেইলি কুঁৱা খান্দি ডেইলি পানী খাব লাগে আমাৰ এইবিলাকত ধৰি লওক লাগি থাকিবলৈ আমাৰ টাইম নাই সেইটো কাৰণে আমাৰ একোটা জাতীয় সংগঠন আছে জাতীয় সংগঠনখিনিক আমি ছাপোৰ্ট কৰিম যে আপোনালোকে এইখিনি কাম কৰক বুলি তো আমি সেইসকলক হৈ পেলাই মাত মাতিম হয়নে তো এই বাইদেউগৰাকীয়ে কি কৰে ৰাইজৰ গালিটো খাবৰ কাৰণে সেই সংগঠনখিনিৰ বিৰুদ্ধে কথা কয় আৰু সেই মানুহখিনিৰ বিৰুদ্ধে কথা ক'ব আৰু যোনখিনি বহিৰাগত মানুহ আছে সেইখিনি হৈ পেলাই কথা ক'ব তাই আকৌ নিজকে কয় বোলে তাই হেনো বোলে হিন্দু মই হিন্দু বাৰু হিন্দুস্তানী বাইদেউ আজি আপুনি আগদাত দুটা উলিয়াই পেলাই কিনো জ্ঞান দিব আহিছে দিয়কচোন আপোনাৰ জ্ঞানকেইটাকে শুনো নে কি কয় আজি শিৱসাগৰত 5জন বীৰ লাচিত সেনা মই আকৌ এবাৰ কৈছো বীৰ লাচিত সেনা পুলিচে আটক কৰিছে হাও কেলা বাইদেউ আমাৰ ৰোষ্টাৰ কেইটাতকৈ দেখোন একোপ চৰা ওলালৈ আমি কেলা কণ্টেণ্ট বিচাৰি কেলা দিনে ৰাতিয়ে কেলা হাবা ধুই খাই পুৰো বাইদেৱে দেখোন কণ্টেণ্ট কেলা পায়েই যায় হা এটা সময়ত কৃষ্ণগুৰু ফেমাছ হৈ আছিলে কৃষ্ণগুৰু কেলা হৈ পেলাই মাত মাতি কেলা এটা সময়ত ভিউজ গাল ল'লে এতিয়া সেই ভিডিঅ'কেইটা ডিলিট কৰি দিলে এইবাৰ আকৌ বাইদেউ আকৌ লাগিছে কেলা লাচিত সেনাৰ লগত वाह दीदी दीदी वाह दीदी दीदी বাইদেউ চাব আকৌ এওঁলোক আকৌ সেই কৃষ্ণগুৰু ভক্ত নহয় ঘৰৰ সন্মুখত আহি খাৰা হৈ যাবহি ঠেং ভাঙি দিব পিঠি ফালি দিম ঠেং ভাগি দিম মা চুদ গই লে আব তেৰা কিয়া হোগা কালিয়া কিয় জানেনে তাৰ পৰা মিয়া খেদুৱাৰ তেওঁলোকে যোনটো প্ৰচেছ লৈছিলে সেইটোৰ এগেইনষ্টত এইবিলাক দায়িত্ব তেওঁলোকৰ নহয় আইন আছে সেইবিলাকৰ কাৰণে ঐ আগদাত ওলোৱা কেলা জ্ঞানী মহিলা শুন তেওঁলোকে কোনো ধৰণৰ আইনৰ বিৰুদ্ধে নাই যোৱা গম পালি না তেওঁলোকে মাত্ৰ যুদ্ধ কৰিছে সেইসকলৰ লগত যোনসকলে কেলা আমাৰ অসমীয়াখিনিক মানে টাৰ্গেট কৰি লৈছে বুজিলি আৰু তেওঁলোকে এইটো কথাৰ কাৰণে কাজিয়া কৰি আছে যে যাতে আমাৰ কেলা অসমখন সুৰক্ষিত হওক অলপমান মগজুটো খটাই পেলাই জ্ঞানটো দিবি তোৰ যে কেলা জ্ঞান কিমান আছে সেইটো অসমৰ ৰাইজে আজিৰ পৰা 6 মাহৰ আগতেই গম পাই গৈছে যেতিয়া তই সেই কৃষ্ণগুৰুৰ লগত আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক মিলাইছিলি কেলা জ্ঞান পেলিব আহিছ আগদাঁতকেইটা উলিয়াই পেলাই আগে দাঁতকেইটা গজাই আমি অসমীয়া বুলি কৈ পেলাই নিজৰ অসমীয়া জাতিটোক আপোনালোকে লজ্জিত কৰিছে আবে ধুদৰ পচলা তই যে কলি কেলা এওঁলোকে অসমীয়া জাতিটো লজ্জিত কৰি আছে বুলি লাচিত সেনাৰ দাদাসকলে লজ্জিত কৰিছে অসমীয়া জাতিটো নে তই অসমীয়া জাতিটো লজ্জিত কৰি আছ ৰে অলপ দিনৰ আগত তয়েতো কেলা সেইগৰাকী পণ্ডিত আছিলি কেলা যোনে নেকি আমাৰ অসমৰ মান অসমৰ সন্মান শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ লগত তোৰ সেই কৃষ্ণ গুৰুজনাৰ তুলনা দিছিলি নে নাই কি আকৌ কেলা তই জ্ঞান দিব আহিছ এওঁলোকে হেনো বোলে কেলা কি অসমীয়া জাতিটোক লজ্জিত কৰিছে একে কাটুপকে মাৰিম তোমালোকে এইটো নাভাবিব যে এই অসমীয়া জাতিৰ হৈ পেলাই মাত মাতিবৰ কাৰণে অসমীয়া জাতিটো ভালৰ কাৰণে এইবিলাক কৰিছে বুলি না এই সেই অসমীয়া মানুহখিনি গালি খাবৰ কাৰণে ভিডিঅ'বোৰ ভাইৰেল কৰিবৰ কাৰণে এইবিলাক কৰি আছে তোমালোকে যদি মোৰ কথা বিশ্বাস নকৰা এই নিজৰ মুখেৰে শুনি লোৱা এবাৰ ফেচবুকত ভিডিঅ' বনাইছে আৰু আপুনি ভাইৰেল হোৱা নাই তাৰ মানে কি জানে
মানে আপুনি নিশ্চয় এতিয়ালৈকে গালি খোৱা নাই যদি আপুনি ফেচবুকত গালি খোৱা আৰম্ভ কৰে আপুনি ভাইৰেল হ'বই হ'ব वाह दीदी वाह दीदी শুন হা তোৰ ভিডিঅ' বনাব মন আছে বেলেগ টপিকত বনা ভাল ভিডিঅ' বনা ব্লগ বনা কিবা বনা এইবিলাকৰ মাজত তোৰ যদি জ্ঞান নাই ন আগদাঁত দুটা উলিয়াই পেলাই জ্ঞান দিবলৈ নাহিবি কোনোবা দিনা তোৰ সেই আগদাঁত দুটাও নাইকিয়া কৰি দিব ভাল মানুহৰ হাতত পৰিলে গম পালি লাউৰা ভাল কথা ক'বলৈ আহিছ চেট বাক নেক্সট টাইম যাতে তোৰ এটা ভিডিঅ' দেখা নাপাওঁ কেলা আৰু ভাইহঁত আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ধুনীয়া চাই কমেণ্ট এটা কৰিবা এই কি বুলি ক'ব বিচাৰা সেইটো লিখিবা কমেণ্টত আজিলৈ লৈছোঁ বাই ৰ'বা এইটো হাতে হা জয় হিন্দ জয় অসম चैनल तो सब्सक्राइब कर इस गाड़ी की इतना तो मदद कर ही सकती हो ना दिन रात मेहनत करता हूँ कोई तरीका है भीख मांगने का